আমার মূল দাবি যেটো হয়ে আছে আমার বিদ্যুৎ কেন্দ্রের ব্যক্তিগতকরণ বিভিন্ন ডিসকমৰ ব্যক্তিগতকৰণৰ আশংকাত আমি ভুগি আছোঁ আৰু আমি তাৰ বিৰোধিতা কৰি আছোঁ। বিদ্যুৎ বিল 2025 যেটো চৰকাৰে লাগু কৰিবলৈ বিচাৰি আছে ইয়াৰ আগতো আমাৰ বিভিন্ন পৰ্যায়ত ইয়াৰ বিৰোধিতা কৰা হৈছে। আজিৰ দিনত আমি সেই বিৰোধিতাত অটল হৈ আছোঁ। ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি 2026 আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। ইয়াৰ লগতে আমাৰ পুৰণি পেঞ্চন ঘূৰাই আনিবৰ বাবে আমি পুনৰবাৰ চৰকাৰক দাবী জনাইছোঁ। NPS বাতিল কৰিবলৈ কৈছোঁ, OPSটো ঘূৰাই আনিবলৈ কৈছোঁ আৰু ইয়াৰ লগতে শ্ৰমকোড যেটো শ্ৰমিক স্বাৰ্থৰ পৰিপন্থী শ্ৰমকোড ইতিমধ্যে লাগু কৰিছে। আমি এই শ্ৰমকোডটো বাতিল কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাই আছোঁ। আমাৰ আশংকা এই শ্ৰমকোডৰ জৰিয়তে বিদ্যুৎ কেন্দ্ৰৰ ব্যক্তিগতকৰণ আৰু আমাৰ কৰ্মচাৰীসকলৰ বিদ্যুৎ শ্ৰমিক কৰ্মচাৰীসকলৰ যে শ্ৰমিক স্বাৰ্থৰ পৰিপন্থী আমাৰ শ্ৰমিক স্বাৰ্থৰ পৰিপন্থী এই শ্ৰমকোড বুলি আমি ইতিমধ্যে অভিব্যক্ত প্ৰকাশ কৰিছোঁ। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত NCC নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটি আৰু নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটিৰ আহ্বায়ক মৰ্মে কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছ ৰাজ্যিক ভিত্তিক আহ্বানত আমি গোটেই ইউনিয়ন বোৰ্ড বিদ্যুৎ খণ্ডৰ আজি আমি একলগত হৈছোঁ আৰু এই ধৰ্মঘট পালন আমি কৰি আছোঁ। এই ক্ষেত্ৰত আমি সকলোকে এই ধৰ্মঘট পালন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আহক আমি ঐক্যবদ্ধ হওঁ, ঐক্যবদ্ধ আকাৰে আমি আমাৰ যি মনৰ আশংকা আমাৰ কৰ্মজীৱনৰ যি ভৱিষ্যতৰ যে এটা আশংকা আহিছে সেই আশংকাক আমি পৰাভূত কৰিব লাগিব। সবকে ঐক্যবদ্ধ হ'বলৈ আহ্বান জনাই আছোঁ। সমৰ্থনৰ বিষয়ে আমি মাননীয় আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োটা চৰকাৰকে আমি অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবী বিদ্যুৎ ক্ষেত্ৰৰ সবলীকৰণ আমি বিচাৰোঁ। ৰাজ্যত এই মুহূৰ্তত জেনেৰেশ্যন প্ৰায় নাই ক'ব গ'লে যিমানখিনি ডিমাণ্ড আহি আছে সেই ক্ষেত্ৰত সুকীয়াকৈ আমাৰ APGCL আৰু AAGCL আৰু APDCLৰ মানে স্বাৰ্থ সুৰক্ষা কৰিবলৈ বিদ্যুৎ খণ্ডৰ বিদ্যুৎ উৎপাদন আমি বৃদ্ধি কৰিবলৈ বিচাৰিছোঁ। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী। তাৰপিছত বিদ্যুৎ উৎপাদনৰ জৰিয়তে যাতে আমি নিজাববীয়াকৈ উৎপাদন কৰি তাৰ আমি এটা সুলভ মূল্যত আমি বিদ্যুৎ গ্ৰাহক যোগান ধৰিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে আমি যাতে লাভজনক পৰ্যায়ত আহিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ দাবী এই দাবীবিলাক আমি দীৰ্ঘদিন ধৰি কৰি আছোঁ। এই ক্ষেত্ৰত মই পুনৰবাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকে খুব সোনকালে আমাৰ এই দাবীবিলাক মানি লওক, অন্যথা আমি আৰু আগন্তুক দিনত এটা বৃহত্তৰ আন্দোলন যাবলৈ বাধ্য থাকিম। আমি চাকৰি কৰিব বিচাৰোঁ, আমি কোনো প্ৰফেশ্যনেল ট্ৰেড ইউনিয়নিষ্ট নহয়, কিন্তু তথাপি যিহেতু আমাৰ আশংকা হৈছে এইকাৰণে আমি আজি বাধ্য হৈছোঁ আমি সকলোৱে সমবেত হৈ পেলাই এই বিক্ষোভটো দেখাবলৈ আৰু এই ৰাষ্ট্ৰীয় ধৰ্মঘটৰ সমৰ্থন কৰিবলৈ আমি খুব আহ্বান জনাব বিচাৰিম। আৰু আপোনালোকে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দুজনেই আপোনালোকে অনুধাৱন কৰক আমাৰ সমস্যাবিলাক আৰু ইয়াৰ জৰিয়তে আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে আগুৱাই আহক। সমাগত নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ আগত আমি বিচাৰোঁ আপোনালোকে এই সমস্যাবিলাকৰ সমাধান কৰিবলৈ আগুৱাই আহক। অন্যথা আমাৰ সামগ্ৰিক নিৰ্ণয় মতে নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটি আৰু কোঅৰ্ডিনেশ্যন কমিটি ইলেক্ট্ৰিচিটি এমপ্লয়িজ এণ্ড পেঞ্চনাৰ্ছৰ নিৰ্ণয় মতে যি হ'ব বৃহত্তৰ আন্দোলনৰ ক্ষেত্ৰই আমাৰ যাব লাগিব। এইটো নিবিচাৰোঁ, কিন্তু যদি আমাক বাধ্য কৰায় তেনেহ'লে যাব লাগিব। ইয়াৰ বাহিৰত কোনো উপায় নাই। ধন্যবাদ।